নমস্কাৰ মিনাক্ষী ৰান্ধনীশাললৈ স্বাগতম জনাইছোঁ। আজি মই একদম সহজতে বনাব পৰা গাজৰৰ হালোৱা লৈ আহিছোঁ। এতিয়া গাজৰ বহুত ওলাইছে নহয়, যেনে খুব গাজৰ এইটো সময়তে গাজৰ হালোৱা কিমান খায়। সাধাৰণতে ল'ৰা ছোৱালীবোৰে গাজৰ নাখায়, কিন্তু গাজৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল, সেইকাৰণে স্বাস্থ্যৰ হকে চাবলৈ গ'লে গাজৰ এইদৰে খুৱাই দিব। বহুতে কেঁচাই কেঁচাই ভাল পায়, বহুতে কিন্তু দেখিবই নোৱাৰে। বা কেনেকৈ বনাইছোঁ চাওকচোন, একদম সহজত। কেইটামান মই গাজৰ লৈছোঁ, ইয়াত এপোৱাতকৈ বেছিয়ে হ'ব, মানে আন্দাজতে লৈছোঁ আৰু। তাৰপৰা সিজিব লাগিব, সোনকালে সিজিবৰ কাৰণে মই পিহনাখনত এইদৰে কাটি লৈছোঁ, যিখনে চাটনি বনোৱা। এইদৰে মই আটাইখিনি কাটি ল'লোঁ, আপোনালোকে সৰু সৰুকৈ যেনেকৈয়ে নাকাটে কাটি ল'ব। তাৰপিছত মই কেৰাহীখনতে ঘি দিছোঁ, ঘি অলপ দি প্ৰথমতে ড্ৰাই ফ্ৰুটখিনি ভাজি ল'ম। আপোনালোকে ঘি যিমান খায়, ঘি অকণমান সৰহকৈ দিলে ভাল লাগে, কিন্তু মই 3 চামুচমান দি লৈছোঁ প্ৰথমতে 3 চামুচমান দি ল'লোঁ আৰু ড্ৰাই ফ্ৰুটখিনি প্ৰথমতে অকণমান ভাজি ল'লোঁ। ড্ৰাই ফ্ৰুট আপোনালোকে যি টি চব মানে কি খাই দিব পাৰে, সৰহকৈ দিলেও ভাল, কমকৈ দিলেও এইটো কোনো কথা নাই, নিদিলেও হয়, কিন্তু দিলে অকণমান ভাল লাগে। অকণমান ভাজি লৈছোঁ মই, কেইটামান কাজু, কেইটামান বাদাম, কেইটামান কিচমিচ ভাজি লৈছোঁ। ভাজি ল'লে টেষ্ট উঠে, নাভাজি পেলাই দিলেও হয়। চব ইয়াত পিস্তা নাই, পিস্তাও দিব পাৰে, চেৰি দিব পাৰে, অখ্ৰুট দিব পাৰে, চব দিব পাৰে। আটাইখিনি মই ভাজি ল'লোঁ। তাৰপৰা ইয়াতে আৰু অকণমান ঘি দি দিলোঁ, নিদিলেও হয়, কিন্তু অকণমান দিলে সোৱাদ পাওঁ, ঘিয়েতো সোৱাদ কৰে বেছিকৈ। তাৰপিছত আপোনালোকে তেলতো বনাব পাৰে, ঘিৰ ঠাইত দেই, তেলো দিব পাৰে। মই এতিয়া গাজৰখিনি দি কাটি লোৱা ভাজি ল'লোঁ অকণমান সময় কমি যোৱালৈকে, মানে অকণমান কমি যাবতো, তাৰ পানীখিনি শুকোৱালৈকে মই অকণমান সময় ভাজি ল'লোঁ। অলপমান সময় ভজাৰ পিছত এয়া গাজৰৰ পানীটো শুকাই গৈছে, কিন্তু দেৰি যাব নিদিব। তাৰপৰা মই এপোৱা গাখীৰ দিছোঁ। গাখীৰটো যদি পনীয়া হয় অকণ সৰহকৈ দিব, ডাঠ গাখীৰ হ'লে সোৱাদ লাগে। মই আমুল তাজাটো দিছোঁ, আমুল তাজাটো ডাঠ নহয় গাখীৰটো, 1 পোৱা পূৰা দি দিছোঁ। ইয়াতকৈ বেছি দিলেও একো নাই, সিজোতে মুঠতে সিজিব লাগিব। আৰু চেনি যদি দিয়ে, ইয়াত আৰু চেনিও দি দিব পাৰে আপোনালোকে, চেনি যিমান জোখমতে দি দিব, কিন্তু মই চেনি নিদিওঁ ইয়াত। এয়া সিজি গ'ল। মই প্ৰায় 20 মিনিটমান জুইকুৰা কমাই সিজাই থ'লোঁ, একদম জুইত কমাই, তাৰমানে বেলেগ কাম কৰি থাকিলোঁ মই, সেইকাৰণে জুইকুৰা কমাই মই সিজাই ল'লোঁ। তাৰপিছত মই ইয়াতে এই মলাই দিছোঁ, আপোনালোকে মলাই দিয়ে বা ক্ৰীম দিয়ে, ক্ৰীমো দিব পাৰে। মোৰ ক্ৰীমো আছে, মিক্স হৈ ক্ৰীম, নহ'লে খয়া বা মাৱা দিব পাৰে। যদি একো নাই, পনীৰ অকণমান কুটি কাটি সৰুকৈ দি মিক্স দিব পাৰে, একেবাৰে পিচি পেলাই গুড়ি কৰি দি দিব পনীৰ দি, খুব মজাৰ লাগে এনেকৈ দিলে, খাই বৰ টেষ্ট লাগে। অকণমান গাখীৰেই সোৱাদ আনে ইয়াত। ভালদৰে সিজিটো গ'লেই আৰু ইয়াত ড্ৰাই ফ্ৰুটখিনি আপোনালোকৰ নিজৰ হিচাপত দিব। মানে কিছুমানে গোটা গোটাকৈ ভাল পায়, কিছুমানে গুড়ি কৰি দিলে ভাল পায়, কিছুমানে টুকুৰা টুকুৰ। মই বৰ টুকুৰা টুকুৰ কৰিলে নহয়, ডোখৰ ডোখৰকৈ থাকিলে ভাল পায়। ইয়াত মই ডোখৰ ডোখৰকৈ দি থৈছোঁ। মই আটাইখিনি দিলোঁ আৰু কেইটামান কিচমিচবোৰ কাটি দিয়া নাই, বাদামো কাটি দিয়া নাই, কাজু সেই অকণমান ডোখৰ কেইটামান মই সজাবৰ কাৰণে থৈ দিছোঁ। সেইখিনি হৈ গ'ল আৰু। তাৰপৰা গেছটো নুমুৱাই যোৱাৰ পাছত ভাজি থাকোঁতে চুগাৰ ফ্ৰী দিব নোৱাৰি, মই চুগাৰ ফ্ৰী দিম ইয়াত, কাৰণ আমাৰ এজনৰ চুগাৰ ফ্ৰী আছে, এজনৰ ডায়েবেটিছ আছে, চুগাৰ ফ্ৰী খাব লাগিব, সেইকাৰণে চুগাৰ ফ্ৰী দিম। গেছটো অফ কৰি অলপমান ঠাণ্ডা হ'বলৈ দিব। গৰমে গৰমে চুগাৰ ফ্ৰীটো দি দিলে তাৰ মিঠাটো নাইকিয়া হৈ যায়, সেইকাৰণে অকণমান ভাজি থাকোঁতে দিব নালাগে, গেছটো অফ কৰি দি দিলেই হ'ব। অফ কৰি পেলাই মই 1.5 চামুচ, সৰু চামুচখনে 1.5 চামুচ চুগাৰ ফ্ৰী দি দিলোঁ, মিক্স কৰি দিলোঁ। এতিয়া এয়া হৈ গ'ল, এতিয়া খাব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে, ভাল লাগিছেনে? যদি ভাল লাগিছে লাইক শ্বেয়াৰ আকৌ কমেণ্টটো কৰিব, আকৌ ছাবস্ক্ৰাইব কৰিবচোন। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে ছাবস্ক্ৰাইব কৰি সেই ওচৰতে থকা বেল আইকনত টিপি দিব। একদম বনাবলৈ কেনেকুৱা সহজ দেখিলে, গতিকে এনেকৈ বনাব আৰু খাব। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ।